বলিউডত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ পৰিচয় স্থাপিত কৰিবলৈ প্ৰত্যেকজনে সজাগতা হৈ থাকে। তাৰ কাৰণে তেওঁলোকে অশেষ কষ্টও কৰে। নিজৰ শৰীৰটোৰ খবৰ নোলোৱাকৈয়ে শ্বুটিঙৰ কামত লাগে, যিটো কাৰণত তেওঁলোকৰ কিছুমান গম্ভীৰ বেমাৰৰ সন্মুখীন হৈ যায়। মই আজি এনেকুৱা কেইজনমান অভিনেতাৰ লিষ্ট লৈ আহিছোঁ, যিকেইজনৰ ভিতৰত আপোনাৰ প্ৰিয় অভিনেতাজনৰ নামো থাকিব পাৰে। আহক জানো এই অভিনেতা কেইজনৰ গম্ভীৰ বেমাৰৰ বিষয়ে। ঋতিক ৰোশন। এইজন অভিনেতা বলিউডৰ সকলোতকৈ হেণ্ডছম অভিনেতাৰ মাজত এজন। কিছুদিনৰ আগত আমেৰিকাই পৃথিৱীৰ সকলোতকৈ হেণ্ডছম ছুপাৰষ্টাৰৰ লিষ্টত তেওঁৰ নাম ৰাখিছিল, য'ত ঋতিক ৰোশনৰ নাম তৃতীয় স্থানত আছে। তেওঁক বলিউডৰ টম ক্ৰুজ বুলিও জনা যায়। এটা সময়ত তেওঁ ক্ৰনিক ছবডিউৰল এনাটমা নামৰ বেমাৰ এটাত আক্ৰান্ত আছিল। এইটো বেমাৰত মানুহৰ লাওখোলাটোৰ মাজভাগত এটা গাঁত পৰি যায়। এইটোৰ ইলাজ কৰাৰ পাছত এতিয়া তেওঁ ভালকৈ জীৱন কটাই আছে। ছলমান খান। সম্ভৱতঃ ভাৰতত এনেকুৱা এজন ব্যক্তি নহ'ব যিজনেই ছলমান খানক ভাল নাপায়। কিন্তু আপুনি বিচৰা এই ছুপাৰষ্টাৰজনৰ এটা ভয়ানক বেমাৰ আছে, যাৰ নাম ট্ৰাইজেমিনেল নিউৰেলজিয়া। এইটো এটা নিউৰজিকেল বেমাৰ। এইটো বেমাৰত শৰীৰটো হঠাতে বহুত টান হৈ বিষ হ'ব ধৰে আৰু লগতে জ্বলন পোৰণ হয়। এইটো ইমান ডাঙৰ বেমাৰ যে ইয়াক ছুচাইডেল ডিজিজ বুলিও কোৱা হয়। প্ৰিয়ংকা চোপ্ৰা। যোৱা কেইদিনমানতে প্ৰিয়ংকা চোপ্ৰাই নিজৰ আমেৰিকান বয়ফ্ৰেণ্ড নিক জোনাছৰ লগত বিয়াত বহিছিল। তাৰ পাছতে তেওঁ নিজৰ গম্ভীৰ বেমাৰটোৰ বিষয়ে খোলাচা কৰে। তেওঁ অস্থমা ৰোগৰ ভুক্তভোগী আছিল। যেতিয়া মিডিয়াই তেওঁক এইটো সোধে যে তেওঁ কিয় মানুহৰ পৰা এইটো লুকুৱাই ৰাখিলে, তেওঁ তেতিয়া এই প্ৰশ্নটোৰ উত্তৰত ক'লে, যিকেইজনে মোক জানে সেইকেইজনে এইটোৰ বিষয়েও ভালদৰে জানে। সোনম কাপুৰ। বলিউডৰ টপ অভিনেতাৰ মাজত এজন অনিল কাপুৰৰ যি সোনম কাপুৰ আজি এগৰাকী বহুত ভাল অভিনেত্ৰী। কিন্তু এইটো কথা বহুত কম সংখ্যক মানুহে জানে যে তেওঁৰ ডায়েবেটিছৰ দৰে এটা গম্ভীৰ বেমাৰ আছে। সাধাৰণতে এইটো বেমাৰ বেছি সমস্যাৰ সন্মুখীন নকৰে যদিও এইটো আওকাণ কৰা যায় যদি মৃত্যুৰ কাৰণো হ'বগৈ পাৰে। সোনম কাপুৰে এতিয়ালৈ ডায়েবেটিছ কণ্ট্ৰলত আছে আৰু নিজৰ লাইফষ্টাইল ভালকৈ পাৰ কৰি আছে। সোণালী বিন্দে। কিছু সময়ৰ আগত খবৰ আহিছিল সোণালী বিন্দেৰ হাই গ্ৰেড কেঞ্চাৰ আছে। এইটো কথা তেওঁ নিজেই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। যেতিয়া এইটো কথা সোণালীৰ ফ্ৰেণ্ডছবোৰে গম পাইছিল, তেতিয়া তেওঁলোকৰ মনবোৰ ভাগি গৈছিল। ইয়াৰ ইলাজৰ বাবে সোণালীয়ে নিউয়ৰ্কলৈ গৈছিল, য'ত তেওঁ নিজৰ কেঞ্চাৰৰ ইলাজ কৰিছিল। আজি তেওঁ কেঞ্চাৰ যুদ্ধখনৰ পৰা জিকি নিজৰ জীৱন সুন্দৰকৈ অতিবাহিত কৰি আছে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰক।